Hello everyone, welcome back to another vlog. আজিৰ ভিডিঅ'টোত মই আপোনালোকক আৰু এটা নতুন ৰেচিপি দিম। এই শাকবিধ আপোনালোকে দেখিছে যে কি শাক হয় চিনি পাইছে নেকি? এইবিধ আসলতে পননুৱা শাক। এই মাত্ৰ বাৰীৰ পিছফালৰ পৰা শাকবিধ বুটলি আনি মই ভালদৰে ধুই লৈছো। এই শাকবিধ আসলতে বহুতে চিনি নাপাবও পাৰে, সেইবাবে মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছো। পানখিলাৰ নিচিনা ইয়াৰ পাতখিলাহেত। যিহেতু আমি গাঁৱলীয়া মানুহ, এইবিলাক শাকটো আমি দেখিয়ে থাকোঁ। আসলতে আমি গাঁৱলীয়া পৰিৱেশত জন্ম যে, সেইকাৰণে এই শাকবোৰৰ লগত একেবাৰে ভালদৰে চিনা পৰিচয় আমাৰ আছে। আৰু শাকখিনি এতিয়া ভালদৰে ধুই লৈ মই ভালকৈ মিহি মিহিকৈ কাটি লৈছোঁ। এই শাকবিধ আসলতে মাছৰ লগত খাই খুব ভাল লাগে, মাছৰ মাথাৰ লগত। আৰু মই সেইবাবে মাছৰ মাথা আজি অলপমান দিম বুলি ভাবিছোঁ। কালিয়ে আসলতে ৰূপচন্দা মাছ আনি থোৱা আছিল, তাৰে মাথা কেইটুকুৰামান আছিল। মই ভাবিলোঁ তাকে আজি ফ্ৰাই কৰি এইবিধ শাকৰ লগত আসলতে মাছৰ মাথা দিলে মানে বহুত বেছি টেষ্টফুল হয়, সেইবাবে মই মাছৰ মাথাকে আজি দিম ইয়াতে। এই শাকবিধ আপুনি ঘৰত ৰেচিপি বনাইছে নেকি মোক জনাবচোন কমেণ্টত। আৰু এইফালে মই এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, এটা সৰু সাইজৰ পিঁয়াজ মই কাটি লৈছোঁ। মাছ ফ্ৰাই কৰা তেলতে এতিয়া মই কাটি ৰখা পিঁয়াজখিনি ধুনীয়াকৈ দি দিছোঁ। তাৰ পাছত এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ সিজালৈকে। আপোনালোকে মোৰ ৰেচিপিৰ ভ্লগবিলাক চাই কেনেকুৱা পাইছে জনাবচোন। আপোনালোকে ভিডিঅ'বিলাকত কমেণ্ট কৰিলে আচলতে বহুত বেছি ভাল লাগে মনটো। আৰু এইয়াৰ শাকৰ লগত মই অলপমান মচুৰ দালিও দিম। মচুৰ দালি কেইটামান দিম, আচলতে বেছি নিদিলেও হ'ব। আৰু দালিখিনি মই ভালদৰে ধুই ৰাখিছিলোঁ প্ৰথমতে। আৰু এতিয়া যিখিনি মই তেলত পিঁয়াজ ভাজি লৈছিলোঁ, তাতে মই ধুনীয়াকৈ দাইল কেইটামান দি দিছোঁ, মচুৰ দালিখিনি দি দিছোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ ভাজি ল'ব লাগিব। আৰু ভালকৈ এইখিনি ফ্ৰাই হোৱাৰ পাছত মই ইয়াতে শাকখিনি দিম। এনেকুৱা গাঁৱলীয়া ষ্টাইলত খাই আপোনালোকে কেনে পায় জনাবচোন। এইবিলাক আচলতে বহুত বেছি হেল্ডি ফুড হয়। আৰু এইফালে ধুনীয়াকৈ দালিখিনিও মই ভাজি ল'লোঁ তেলতে, ধুনীয়া এটা কালাৰ আহিছে। দালিখিনি অলপ অলপ সিজিবলৈ ষ্টাৰ্ট কৰিলেই। আৰু ইয়াতে ধুনীয়াকৈ এতিয়া অলপমান গাজ টেঙাৰ আচাৰত থোৱা জলকীয়া মই দি দিছোঁ। জলকীয়া নহ'লেতো যিকোনো খাদ্যৰ সোৱাদেই নুঠে, সেইবাবে অলপমান জলকীয়া দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ভাজি ল'ম। আৰু ইয়াতে অলপমান মই হালধি দিছোঁ, আচলতে পৰিমাণ চাইহে দিছোঁ, কিমান কি দিব লাগিব আপোনালোকেও চাই দিব তেনেকৈ। গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পাছত মই এতিয়া কাটি ৰখা শাকখিনি মই ইয়াতে দি দিম। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম, অলপ অলপকৈ ভাজি থাকিম। আৰু মই এতিয়া ইয়াতে দি দিছোঁ অলপমান নিমখ, সোৱাদ অনুযায়ী দিব আপোনালোকে। শাকখিনিৰ পৰা কিন্তু বহুত ধুনীয়া এটা চেণ্ট ওলাইছে, বহুত ভাল লাগিছে গোন্ধটো পাই একদম খাম খাম লাগি গৈছে কিন্তু। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। আৰু ইয়াতে মই এতিয়া গৰম পানী কৰি ৰাখিছিলোঁ, সেই গোটেই গৰম পানীখিনি ধুনীয়াকৈ দি মই এইখিনি উতলিবলৈ দিম। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ উতলিবলৈ ষ্টাৰ্ট কৰিছে। আৰু গোন্ধতে কিন্তু বহুত ধুনীয়া এটা গোন্ধ ওলাইছে, গোন্ধতে খাম খাম লাগি গৈছে। এনেকুৱা শাকৰ গোন্ধ পালে আচলতে বহুত বেছি ভাল লাগে। আৰু ইয়াতে মই পিচি ৰখা নহৰু অলপ দি দিছোঁ, বেছি নিদিলেও হয়, অলপ ইয়াৰ গোন্ধ আৰু টেষ্টটো ভাল কৰে নহৰুৱে, সেইবাবে অলপমান নহৰু দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম। আৰু ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছ কেইটুকুৰা দি দিছোঁ। মাছ বেছিকৈ দিয়া নাই, অলপ জাষ্ট দিছোঁ, যাতে ইয়াৰ পৰা ফ্লেভাৰটো ওলায়। মাছৰ মাথাৰ ফ্লেভাৰটো বহুত বেছি ভাল লাগে এনেকুৱা শাকত। আৰু এইফালে শাকখিনি উতলিবলৈ ষ্টাৰ্ট কৰিছে, মাছৰ মূৰৰ পৰাও আচলতে ৰসটো ওলাইছে। এতিয়া এইখিনি খাবলৈ বহুত বেছি টেষ্টি হ'ব। আৰু এইফালে মোৰ থালিখন ৰেডি হৈ গ'ল, ময়ো ভাতকেইটা খাই লওঁ। তেনেহ'লে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।